আজি হৈছে হনুমান জয়ন্তী আৰু আজি ৰাতিপুৱা 9 বজাৰ পৰা আমাৰ টিউচন আছিল। টিউচনটো কৰিয়ে সিদ্ধা আহিলো আমি আমাৰ কলেজৰ সন্মুখতে থকা হনুমান মন্দিৰটোলৈ। ইয়াত আহি প্ৰথমতে আমি ধূপচাকি জ্বলালো আৰু হনুমান দাদাৰ আশীৰ্বাদ ল'বৰ কাৰণে এয়া ইমান দীঘল লাইন হৈছিল। আমি ৰাতিপুৱাই আহিছো তথাপিও ইমান মানুহৰ ভিৰ আছিল। লাইনত লাগিয়ে এয়া ধুনীয়াকৈ হনুমান দাদাৰ আশীৰ্বাদ লৈ ললো। এয়া আপোনালোককো দেখা দিছো ধুনীয়াকৈ আশীৰ্বাদটো লৈ লওক। এইফালে এয়া ইহঁত কেইজনীও আহিছিল, কাকলিহঁতৰ লগেৰে ইহঁতৰ লগতে জইন হলো আৰু এয়া খালো আমি প্ৰসাদ। আৰু প্ৰসাদ খাই গলো আমি এটিএমত। চুনুই পইচা উলিয়াব গৈছিল কিন্তু পইচা নাছিল। আজি ইহঁতে বজাৰ কৰিম বুলি আহিছে, পইচা লৈ। এয়া প্ৰথমতে আহিলো আমি এম বাজাৰ। ইয়াত অলপ ঘূৰিলো, কিবা কিবি চালো কিন্তু একো ভাল লগা নাই আৰু ভাল লগা বস্তুবোৰত বহুত বেছিয়ে দাম। মানে আমাৰ অকাদতকৈ বেছিয়ে বাহিৰত হৈ যায়, গতিকে একো নিকিনিলো। এইফালে মুনু এটা পাৰফিউম কিনিলে আৰু এয়া চুনুৰ ভিতৰৰ পৰা উলিয়াই দিছে তাইক এটা। কোনটো পাৰফিউমত বেছি থাকিব জুখি চাইহে আনিছে গাইজ। বাৰু এয়া গ'লো পলচত, মই খালো ফ্ৰাইড ৰাইচ, সিহঁতে খালে চাওমিন। খাই লৈ গ'লো আমি বিজয়নগৰৰ বিশালত। এম বাজাৰত বেলেগ একো নাপালো, এয়া পুনিক লৈ আহিলো। ইয়াত আহি ঘূৰি ফুৰি কিবা কিবি বহুত কম দামতে কিনিলো আৰু এই টপটো ললো। কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব। আৰু ইমান কম দামত আমি কি কিনিলো আপোনালোকে মোৰ লং ব্লগটোত চাব। এতিয়ালৈ বাই।